ফাইনেলি মোৰ চেনেলটো মনিটাইজেশ্যন হৈ গ'ল তো সেইকাৰণে বহুত বেছি ভাল লাগিছে মনটো আৰু দেখিছে আপোনালোকক মই ইয়াৰ স্ক্ৰীনত দেখাই দিছোঁ আৰু কাৰোবাৰ যদি 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হোৱা নাই 4000 ৱাচ টাইম কমপ্লিট কৰিব পৰা নাই তো মই জল্দি আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিম মই কেনেকুৱা ধৰণৰ ট্ৰিক্স লগালোঁ কি ভিডিঅ' দিলোঁ কিমানটা ভিডিঅ' দিলোঁ কেনেকুৱা হেছটেগ লগালোঁ সকলোখিনি জনাম একেটা ভিডিঅ'তে যিটো ভিডিঅ'ৰ পৰা আপোনালোকে বহুত বেছি নিজৰ চেনেলটো গ্ৰ' কৰিব পাৰিব আৰু মোৰ চেনেলটো বনোৱা বহুত দিনেই হৈ গ'ল কিন্তু মই মানে মনিটাইজেশ্যন কৰিব পৰা নাছিলোঁ কাৰণ মোৰ ভিউজ কেতিয়াবা নাইকিয়া হৈ যায় কেতিয়াবা ৱাচ টাইম ডাউন হৈ যায় কিন্তু লাষ্ট একমাহমানৰ ভিতৰত মই মোৰ চেনেলটো ইমানেই গ্ৰ' হৈ গ'ল যে মই নিজে মানে গম পালোঁ যে মই কি ট্ৰিক্স লগালত মানে চেনেলটো উঠি গৈছে কিছুমান এনেকুৱা ট্ৰিক্স থাকে মানে পটককৈ ভাইৰেল হৈ গুচি যায় তো আপোনালোকক মই জল্দি জনাম সেইটো ভিডিঅ' ভালকৈ বনাই আপোনালোকক দেখাই দিম আৰু মোৰ ভিডিঅ' গোটেইখিনি মই আপোনালোকক স্ক্ৰীনত দেখাই যাম কোন ট্ৰিক্সকেইটা ইউজ কৰিলোঁ আৰু কেনেকুৱা ধৰণে মনিটাইজেশ্যন মই এপ্লাই কৰিছোঁ সকলো ভিডিঅ' দেখাম আপোনালোকৰ কাৰণে সকলো ভিডিঅ' থৈ দিছোঁ তো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তো আজিলৈ বাই বাই